বন্ধু বান্ধৱীসকল স্কিনৰ এটা কমন প্ৰব্লেম হৈছে পিম্পল। প্ৰায় সংখ্যক মানুহৰে স্কিনত থকা এই পিম্পলটো আমাৰ স্কিনৰ বাহিৰৰ ভাগৰ প্ৰব্লেম নহয়, পিম্পল আমাৰ শৰীৰৰ ভিতৰৰ ভাগৰ প্ৰব্লেম হয়। মুখৰ পৰা এই পিম্পল দূৰ কৰিবলৈ স্কিনৰ বাহিৰৰ পৰা কিবা এটা লগোৱাৰ উপৰিও আপোনালোকে কেইটামান নিয়ম মানি চলিব লাগিব। তেতিয়া আপোনালোকৰ স্কিনৰ পৰা পিম্পলো দূৰ হ'ব, স্কিনখন গ্লো হ'ব, স্কিনখনৰ ৰংটো চাফা হৈ যাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি মই মোৰ এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ মুখৰ পৰা পিম্পল দূৰ কৰিবৰ কাৰণে কেইটামান সহজ ঘৰুৱা উপায়। আপোনালোকৰ মাজৰে বহুতে কমেণ্ট কৰি আছিলে যে মুখত পিম্পল হৈছে, সেই পিম্পল কেনেকৈ দূৰ কৰিব পাৰোঁ তাৰ দুটামান উপায় দিবচোন। সেইকাৰণে আজি মই আপোনালোকলৈ পিম্পল দূৰ কৰিবৰ কাৰণে দুটা উপায় লৈ আহিছোঁ। এই দুটা উপায় আপোনালোকে মুখত লগাব আৰু আপোনালোকক কেইটামান নিয়ম কম, সেই নিয়মকেইটা আপোনালোকে মানি চলিব, আপোনালোকৰ মুখৰ পৰা পিম্পল অতি সোনকালে দূৰ হ'ব। এতিয়া মই আপোনালোকক প্ৰথমতে নিয়মকেইটা কৈ ল'ম, তাৰ পাছত মই এই ৰেমেডি দুটা আপোনালোকক দেখুৱাম। তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰি দিব। তে আহক জানো পিম্পল দূৰ কৰিবৰ কাৰণে কিনো নিয়মকেইটা মানি চলিব লাগে। প্ৰথম নিয়মটো হৈছে পিম্পল দূৰ কৰিবৰ কাৰণে সদায় আপোনালোকে মুখ ধুওঁতে ঠাণ্ডা পানীৰে মুখ ধুব, গৰম পানীৰে মুখ নুধুব। আৰু 2 নম্বৰ নিয়মটো হৈছে আপোনালোকে সদায় 8ৰ পৰা 10 গিলাচ পানী খাব লাগিব। 3 নম্বৰ নিয়মটো হৈছে আপোনালোকে সদায় ঘৰুৱা খাদ্য খাব, জাংক ফুড নাখাব, বেছি তেল মছলাযুক্ত খাদ্য নাখাব। 4 নম্বৰ নিয়মটো আপোনালোকে পালন কৰিব লাগিব, আপোনালোকে যেতিয়া মেকআপ কৰিব অইলি মেকআপ নকৰিব। মহিলাসকলে বিভিন্ন সময়ত অইলি মেকআপ কৰা দেখা যায়, অইলি মেকআপ কৰিলেও স্কিনত পিম্পল উঠা দেখা যায়, সেইকাৰণে আপোনালোকে যেতিয়া মেকআপ কৰিব অইলি মেকআপ নকৰিব। 5 নম্বৰ নিয়মটো হৈছে আপোনালোকে ৰ'দত বেছি সময়ৰ কাৰণে নাথাকিব। এই নিয়মকেইটা আপোনালোকে পালন কৰিব। আৰু এতিয়া মই আপোনালোকক দুটা ৰেমেডি বনাই দেখুৱাম, এই ৰেমেডিকেইটা লগাব, অতি সোনকালে আপোনালোকৰ মুখৰ পৰা পিম্পল দূৰ কৰিব পাৰিব। এতিয়া মই আপোনালোকক পিম্পল দূৰ কৰিবৰ কাৰণে প্ৰথম উপায়টো দেখুৱাম। এই উপায়টো কেনেকৈ কৰিব লাগে, কি বস্তু লাগিব চাওঁ বলক। এই উপায়টো কৰিবলৈ আমাক লাগিব তুলসী পাত, আৰু তাৰ কাৰণে মই আনিছোঁ এয়া তুলসী আগ কেইটামান, 8-10টামান তুলসী আগ ল'লোঁ। এতিয়া মই এটা বাতি লৈছোঁ আৰু এই বাতিটোতে মই এই কাপটোৰ জোখাৰে আধা কাপ পানী ল'ম। এয়া আধা কাপ পানী লৈ ল'লোঁ, বাতিটোত মই পানীখিনি দি ল'লোঁ। দিয়াৰ পাছত এই তুলসী পাতকেইটা ইয়াতে তিয়াই থ'ম। তুলসী পাতকেইটা চিঙনাৰ পাছত আপোনালোকে ভালকৈ ধুই ল'ব, যাতে ধূলি বালি একো লাগি নাথাকে। চাফা কৰি ল'ব, চাফা কৰি এনেকৈ আধা কাপ পানীত আপোনালোকে এৰাতিৰ কাৰণে তিয়াই থৈ দিব। এয়া মই এৰাতিৰ কাৰণে তিয়াই থৈ দিলোঁ। পিছদিনাখন এয়া দেখিছেনে মৰহি যোৱা নিচিনা হৈছে। এই মৰহি যোৱা তুলসী পাতকেইটা আপোনালোকে পানীখিনিত ভালকৈ মোহাৰিব। পানীখিনি আপোনালোকে লওঁতে ফিল্টাৰৰ পানী ল'ব, লেতেৰা পানী নল'ব। এনেকৈ মই এয়া মোহাৰি লৈছোঁ, দেখিছেনে? আপোনালোকে খুব ভালকৈ মোহাৰিব যাতে তুলসী পাতৰ গুণটো এই পানীখিনিলৈ গুচি যায়। এনেকৈ মোহাৰি মোহাৰি যেতিয়া এটা কালাৰ হ'ব, এইটো দেখিছেনে কেনেকুৱা চাহৰ দৰে কালাৰ হৈছে। এই কালাৰটো যেতিয়া হ'ব তেতিয়া আপোনালোকে এইখিনি চেকি ল'ব। মই এয়া চেকি ল'লোঁ। চেকি লোৱাৰ পাছত দেখিছেনে এইখিনি কাপটোত চাহৰ দৰে এটা কালাৰ। এই পানীখিনি আপোনালোকে ফ্ৰিজত ভৰাই দিনটো থৈ দিব। তাৰ পাছত আপোনালোকে এই পানীটো মুখত কেনেকৈ লগাব লাগে তাৰ নিয়মটো মই ভিডিঅ'টোৰ পিছলৈ দেখুৱাই আছোঁ। এতিয়া সেইটো তৈয়াৰ কৰি ল'লোঁ তুলসীৰ পানীটো। এই তুলসীৰ পানীটো কেনেকৈ তৈয়াৰ কৰিলোঁ আপোনালোকে দেখা পালে। এইটো তৈয়াৰ কৰাৰ পাছত আপোনালোকে ফ্ৰিজত ভৰাই থৈ দিব। আৰু এই তুলসীৰ পানীটো আপোনালোকে ৰাতি শোৱাৰ আগত লগাব। ৰাতি ৰাতি মুখত লগাই থাকিব পাৰিব। এই গোটেইখিনি নালাগে। এতিয়া মই এই বাতিটোলৈ অকণমান তুলসীৰ পানী লৈ লৈছোঁ। এতিয়া ৰাতি শোৱাৰ আগত আপোনালোকে এই তুলসীৰ পানীটো ব্যৱহাৰ কৰিবলৈ হ'লে এটুকুৰা কটন লাগিব। এই কটন টুকুৰাৰ সহায়ত আপোনালোকে মুখত যি ঠাইত আপোনালোকৰ পিম্পল আছে, মোৰ বাৰু মুখত এটাও পিম্পল নাই, মই আপোনালোকক এনেহে লগাই দেখুৱাইছোঁ। তুলসীৰ পানীটো এনেও মুখত লগোৱা ভাল, স্কিনৰ ক'লা দাগ দূৰ কৰিব। আৰু পিম্পলৰ দাগ যদি আছে আপোনালোকৰ, সেই পিম্পলৰ দাগ দূৰ কৰিবলৈ সহায় কৰিব। আপোনালোকে এই কটন টুকুৰাৰ সহায়ত আপোনালোকে য'ত য'ত পিম্পল আছে বা গোটেই মুখখনতে আপোনালোকে এই তুলসীৰ পানীটো কটনৰ সহায়ত লগাব। এই তুলসীৰ পানীটোত আপোনালোকে অইন একোৱে মিক্স কৰিব নালাগে, অকল আপোনালোকে তুলসীৰ পানীটো ল'ব, মুখত ভালকৈ এনেকৈ কটনৰ সহায়ত মুখত লগাব। লগাই পেলাই এনেকৈ আপোনালোকে ৰাতিটো শুই থাকিব, মুখখন ধুই নিদিব। এনেদৰে আপোনালোকে এমাহ লগাই চাওক। এমাহৰ পাছত দেখিব আপোনালোকৰ মুখৰ পিম্পল একেবাৰে নোহোৱা হৈ গৈছে। এনেকৈ আপোনালোকে এই তুলসীৰ পানীটো সদায় ৰাতি লগাব। আৰু দিনত আপোনালোকে আৰু এটা ৰেমেডি মুখত লগাব লাগিব। সেই দিনত লগোৱা ৰেমেডিটো এতিয়া আপোনালোকক
কেনেকৈ লগাব লাগে কি বস্তুৰে লগাব লাগে সেইটো দেখুৱাও চাওঁ বলক তাৰ কাৰণে আমাক লাগিব আমাৰ সকলোৰে ঘৰত থকা এটা সহজতে পোৱা বস্তু সেই বস্তুটো হৈছে পিঠাগুড়ি এতিয়া মই পিঠাগুড়ি এচামুচ এয়া লৈ ললোঁ আৰু এই পিঠাগুড়ি চামুচত মই ফিল্টাৰৰ পানী এচামুচ মিক্স কৰি ল'ম আপোনালোকে কেঁচা গাখীৰ থাকিলে কেঁচা গাখীৰ মিক্স কৰিব যদি কেঁচা গাখীৰ নাথাকে এনেকৈ ফিল্টাৰৰ পানী মিক্স কৰিলেও হ'ব মই এনেকৈ ফিল্টাৰৰ পানী মিক্স কৰি ল'লোঁ অকণমান জুলীয়া টাইপৰ কৰিছোঁ দেখিছেনে এনেকৈ আপোনালোকে জুলীয়া টাইপৰ কৰিব এতিয়া এই ৰেমেডিটো তৈয়াৰ হৈ গ'ল কেনেধৰণে লগাব লাগে চাওঁ বলক 2 নম্বৰ উপায়টো আপোনালোকক মই ইয়া দেখুৱাইছোঁ একদম সিম্পল পদ্ধতিৰে আপোনালোকে মুখৰ পৰা পিম্পল দূৰ কৰিব পাৰিব এই পিঠাগুড়িটো গুলি ল'লো গুলি লোৱাৰ পাছত এইটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগিব সেইটো এতিয়া আপোনালোকক দেখুৱাম এইটো আপোনালোকে মুখত ভালকৈ লগাব ইয়াত একোৱে দিব নালাগে আপোনালোকে গাখীৰ থাকিলে গাখীৰ দি মিক্স কৰিব পিঠাগুড়িটো যদি গাখীৰ নাথাকে তেতিয়াহ'লে আপোনালোকে এনেকৈ পানীৰে মিক্স কৰিলেও হ'ব একো অসুবিধা নহয় ধুনীয়াকৈ মুখত লগাব মুখৰ যদি কলা ডাৰ্ক স্পট হৈছে স্কিনখনৰ উজ্জ্বলতা নোহোৱা হৈ গৈছে তেতিয়াহ'লে আপোনালোকে এনেদৰে পিঠাগুড়ি লগাব পাৰে এনেকৈ পিঠাগুড়ি লগালে মুখৰ কলা দাগো দূৰ হ'ব স্কিনখন উজ্জ্বলো হ'ব আৰু লগতে আপোনালোকৰ ৰংটো সাফা হৈ যাব এই পিঠাগুড়ি ঘোলটো আপোনালোকে মুখত এনেধৰণে লগাব লগাই পেলাই আপোনালোকে আধা ঘণ্টাৰ কাৰণে এনেকৈ মুখত লাগি থাকিবলৈ দিব আধা ঘণ্টাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব এইদৰে আপোনালোকে দিনত এই পিঠাগুড়ি লেপটো দিব আৰু ৰাতি হ'লে তুলসী পাতৰ পানীটো মুখত লগাই শুই থাকিব এনেদৰে আপোনালোকে এমাহ কৰি চাওক আপোনালোকৰ মুখৰ পৰা সকলো পিম্পল দূৰ হৈ যাব আজি মই মোৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱালো মুখৰ পৰা পিম্পল কি উপায়েৰে দূৰ কৰিব পাৰি আপোনালোকে দেখা পালে আপোনালোকৰ বহুতৰ কমেন্ট আহি আছিল যিসকলে কমেন্ট কৰি আছিল আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় গম পাইছে পিম্পল মুখৰ পৰা কেনেকৈ দূৰ হ'ব এনে ধৰণে আপোনালোকে কৰি চাব মুখৰ পৰা পিম্পল সোনকালে দূৰ কৰিব পাৰিব আজিৰ এই ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভাল পাইছে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিম নতুন এটা টিপছৰ সৈতে নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ